হেৰি মহাশয় কলৈ যায় হেৰি মহাশয় কলৈ যায় মই আজি আপোনাক এটা ব্যতিক্ৰমী ৰূপত দেখা গৈছে হয় হয় নিশ্চয় মানে এনেকুৱা ধুতি কুৰ্তাত আজি মই এটা ব্যতিক্ৰমী ৰূপত যিটো ৰূপত মোক সাধাৰণতে দেখে এজন খঙাল মানুহ আজি কিন্তু অলপ বেলেগ ধৰণৰ আজি মানে Hey! Hen! Hey, Bom. This is friend Farker. Yo. Cancel! Cut! Please, new Kiva. Camera যুজিব চাও কি ফলো আছে আমি শুনিবলৈ পাইছো যে আপুনি এই ধুতিখন পৰিধান কৰাৰ পিছত বহুবাৰ আপোনাৰ ধুতিখন খুলি গৈছিলে কথাটো কিমান দূৰ সত্য বাৰু Got it. Omi, mau nggak sih shot lagu deh. Mohon hirado Ini jelas. पूछो मत घबराने पूछो मत कुछ भी ठीक नहीं चल रहा हर वक्त मतलब दिमाग गरम रहता है तू बता कहाँ जा रहे हो मैं बाजार जा रहा हूँ मैं बाजार जा रहा हूँ यहाँ थोड़ी जाम और वे मैं अरे बाजार जा रहा हूँ अरे पूछो मत এয়া আমাৰ সন্মুখত জনপ্ৰিয় অভিনেতা ৰূপম চেতিয়া এটা বেলেগ এটা ৰূপত দেখিবলৈ পাইছোঁ এজন খেতিয়কৰ ৰূপত এয়া চাওক তেওঁ পৰিধান কৰিছে এখন বগা ৰঙৰ ধুতি এয়া গেঞ্জি মূৰত তেওঁৰ গামোচা এখন বাৰু আপুনি এই ব্যতিক্ৰমী ৰূপত আপুনি অহাৰ কাৰণটো কি জানিব পাৰিম নেকি বাৰু কাৰণ আপুনি এজন অভিনেতা আপোনাক সকলোৱে চিনি পায় কিন্তু তাৰপিছতো আজি আপুনি খেতিত ধৰিছে তাৰ কাৰণটো কি বাৰু মানে মই অভিনেতা যদিও আজি নিজকে অলপ বেলেগ কিছুমান কাম কৰি চাবলৈ মন যায় সেইটো কাৰণে মই এই স্ক্ৰিপ্টৰ কথা ক'লে যেতিয়া উপায় নাই সঁচা কথাটো কৈ দিওঁ এইটো এটা শ্বুটিং এটা চলি আছে গাঁৱৰ এটা কেৰেক্টাৰ কৰি আছোঁ সেইটো কাৰণে মই কৰি আছোঁ আচলতে আচ্ছা আপুনি তাৰমানে খেতিৰ প্ৰতি আপোনাৰ মানে খেতি কৰাৰ আপুনি পক্ষপাতি নহয় নেকি ভৱিষ্যতে যদি আপুনি মানে খেতি কৰিবলগীয়া হয় আপুনি খেতি কৰিব নিবিচাৰিব নেকি ডেফিনেটলি মই খেতি কৰাৰ পৰিপন্থী নহয় মই খেতি কৰিব বিচাৰোঁ মানে এই বহুত মানে মই জানো কদালখন পাৰিব আজি মই 3বাৰ শিকাইছোঁ তাত কাঁচিখন ল'ব শিকাইছোঁ এতিয়া অশুনিটো ল'ব শিকাইছোঁ খেৰ দলিয়াব শিকাইছোঁ তাৰপিছতে গৈ আছে নাই এখেতে বাৰু খেতি ষ্টাৰ্ট আৰু ঠিক আছে মই আহিছোঁ বাই নাই খেতি কৰিবলৈ মই বেয়া নাপাওঁ নহয় প্ৰয়োজন হ'লে নিশ্চয় কৰিম তেনেকুৱা কোনো কথা নাই যে খেতি নকৰিম প্ৰয়োজন হ'লে নিশ্চয় কৰিম ধন্যবাদ ৰূপম চেতিয়া আমি আপোনাৰ লগত পুনৰ কথা পাতিম ধন্যবাদ থেংকছ আপোনাক ধন্যবাদ জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলত আপুনি কথা পতাৰ কাৰণে আমি আকৌ কথা পাতিম আপোনাৰ লগত পৰৱৰ্তী সময়ত থেংক ইউ